দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ৩ শতাধিক গাঁৱৰ ৫ লক্ষাধিক লোক বানৰ কবলত। ফকীৰগঞ্জত চকুৰ সন্মুখতে বানে উটুৱাই নিলে কাঠৰ দলং। ভাৰত বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ থকা পথত পুনৰ ওলাল ফুটা। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ আৰু দক্ষিণ হালমাৰা ৰাজচক্ৰ এলেকাৰ অধীনত থকা ৩ শতাধিক গাঁও সম্পূৰ্ণৰূপে বানৰ কবলত পৰিছে। জিলাখনত বৰ্তমানে ব্ৰহ্মপুত্ৰ নদীৰ বিপদসীমাৰ পৰা প্ৰায় ১ মিটাৰ ওপৰেদি পানী প্ৰবাহিত হৈ আছে। প্ৰথমটো বানত জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ বিপদসীমাৰ পৰা প্ৰায় ৯৬ চেণ্টিমিটাৰ ওপৰত পানী হৈছিল যদিও দ্বিতীয়টো বানত প্ৰায় ৩০ চেণ্টিমিটাৰ বেছি হোৱাত নতুন নতুন অঞ্চল পানীয়ে জলমগ্ন কৰি পেলাইছে। আজি পুৱাৰ ভাগত দক্ষিণ হালমাৰা সমষ্টিৰ ফকীৰগঞ্জ হালকাটাত সংযোগী পথটোৰ ওপৰত থকা নামচেৰচ গাঁৱৰ একমাত্ৰ কাঠৰ দলংখন চকুৰ সন্মুখতে বানপানীয়ে উটুৱাই নিয়ে। বানৰ সমান্তৰালভাৱে জিলাখনৰ কেইবাটাও স্থানত গৰাখহনীয়াও চলি থকা পৰিলক্ষিত হৈছে। ঘৰ দুৱাৰ এৰি বানাক্ৰান্ত ৰাইজে মথাউৰিৰ প্লেটফৰ্মত আশ্ৰয় লৈছে। ইফালে জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তৰ আছামেৰে আলগা BSF কেম্প এলেকাৰ কাইটীয়া তাঁৰৰ বেৰ থকা সীমান্ত পথত পুনৰ 2টা স্থানত ফুটা ওলাইছে। ফলত বাংলাদেশৰ ফালৰ পৰা সীমান্ত পথৰ মাজত ওলোৱা ফুটাৰে পানী ভাৰতৰ ফালে নিগৰি অহা পৰিলক্ষিত হৈছে। যিকোনো মুহূৰ্তত এই ফুটাৰ পৰা সীমান্ত পথ নদীয়ে উটুৱাই নিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। অৱশ্যে জিলা প্ৰশাসন আৰু BSFৰ তৎপৰতাত ফুটা মেৰামতিৰ বাবে তৎকালীন কাম আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। উক্ত স্থানত যোৱা বছৰ বানপানীয়ে প্ৰায় 200 মিটাৰ কাইটীয়া তাঁৰৰ বেৰ থকা সীমান্ত বানে উটুৱাই নিছিল। অৱশ্যে পথটো পুনৰ নিৰ্মাণৰ কাম চলি আছে যদিও বানপানী অহাৰ পূৰ্বে সম্পূৰ্ণ কৰিব নোৱাৰাৰ বিপৰীতে এইদৰে পুনৰ ফুটা ওলোৱাক লৈ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। ইফালে জিলাখনৰ মানকাছাৰ ৰাজচক্ৰ এলেকাৰ প্ৰায় অৰ্ধ শতাধিক গাঁও মেঘালয় গাৰো পাহাৰৰ পানীয়ে জলমগ্ন কৰি ৰাখিছে। ফলত প্ৰায় লক্ষাধিক লোক বানৰ কবলত পৰিছে। বাড়িঘর তোলা গেছে, খাওয়া দাওয়ারও কষ্ট আগেছে, কল টল তো আগেছে, পানিটা নিবেন পাইকনে খাওয়া দাইবেন কোনে পামু। গরু বাছুর তো ২২,০০০ হয়েছে, নাওডঙ্গা নাই, কিছু নাই। গরিব মানুষের আর কি সাহায্য করবো? সাহায্য করার কোনো আছে না। দাবান আইসে তা তো পাই নে। পানি তো প্রায় ১.৫ মাসের বেশি হয়। এতে অবস্থায় কষ্ট। সকালকার ভাত রান্নাও পাই না, খাওয়া পারি না। পানি কিভাবে রান্নু? নিউজ ডেস্ক রিপোর্ট DNA অসম।